নমস্কাৰ, আজিৰ ভিডিঅ'ত দেখাম যে মাটিৰ খাজানাটো আপুনি মোবাইলৰ পৰা কেনেদৰে পেমেন্ট কৰিব পাৰিব। স্ক্ৰীনত দেখা পোৱাখনে হ'ল মাটিৰ খাজানা অনলাইন ৰিচিপ্টটো হয়। আপুনি কেনেদৰে পেমেন্ট কৰিব পাৰিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপুনি প্ৰচেছটো বুজি পাই যাব। তেতিয়াহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি খাজানাটো দিব পৰা হৈ আছে নে নাই চাবলৈ আপুনি মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। তাৰপিছত RTPS ট্ৰেক ষ্টেটাছ বুলি টাইপ কৰি দিলে এনেদৰে দেখা পাব। তাৰ যিটো ফাৰ্ষ্ট লিংক হয় তাত ক্লিক কৰি আপুনি যিটো একনলেজমেণ্ট নাম্বাৰ RTPS EKHL সেইটো থাকিব। আপুনি কেপিটেল লেটাৰত দিয়ে আপুনি চাৰ্চ বুটাম যিটো ট্ৰেক বুটাম দেখা পাইছে তাত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিলে যদি আপোনাৰ ট্ৰেকিঙত এনেদৰে ডিলিভাৰীড বুলি দেখায় তেতিয়া আপুনি খাজানাটো পেমেন্ট কৰিব পাৰিব। আৰু এইটো মিনিমাম 15 বা 14 দিনৰ ভিতৰত আপোনাৰ খাজানাটো দিব পৰা হয়। তাৰপিছত নতুনকৈ এটা টেব অপেন কৰি খাজানা পেমেন্ট বুলি টাইপ কৰি দিব। তাৰপিছত যিটো RTPS বসুন্ধৰা সাইট দেখা পাইছে প্ৰথমতে দেখা পাব, তাতে আপুনি গৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰি দিব, অলপ পেজটো লোডিং ল'ব। তাৰপিছত এনেদৰে দেখা পাব। তাৰপিছত ক্লিক হিয়াৰ ফৰ খাজানা যিটো দেখা পাইছে তাত ক্লিক কৰি যিটো ডকুমেণ্ট দি আপুনি আবেদন কৰিছিলে আধাৰ কাৰ্ড বা পান কাৰ্ড দি আবেদন কৰিব পাৰে। যদি আপুনি পান কাৰ্ড দি কৰিছিলে ভেৰিফাই কৰি ল'ব লাগিব, যিটো পান কাৰ্ডৰ ID আৰু নাম আৰু ডেট অফ বাৰ্থ সেইটো শুদ্ধকৈ আপুনি ভেৰিফাই কৰি ল'ব। যদি আধাৰ কাৰ্ড দি এপ্লাই কৰিছিলে সেইটো আপুনি মনত ৰাখিব যে কিটো ডকুমেণ্ট দি আপুনি আবেদন কৰিছিলে খাজানাৰ বাবে, সেইটো আপুনি নিজৰ ক্ষেত্ৰত চাই ল'ব। পান কাৰ্ডটো ভেৰিফাই হোৱাৰ পিছত অলপ সময় ৱেইট কৰিব। যিটো এতিয়া আপোনাৰ দেখা পাইছে ডিউ ফৰ 200 আপোনাৰ ক্ষেত্ৰত এমাউণ্টটো বেলেগ বেলেগ হ'ব। তাত টিক মাৰ্কটো ক্লিক কৰি পে যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিলে এনেদৰে অলপ লোডিং ল'ব পাৰে। অলপ সময় ৱেইট কৰি দিব। মনত ৰাখিব আপুনি পে'মেণ্টটো কৰাৰ লগে লগে আপুনি পেজটো ৰিফ্ৰেছ বা কাটি নিদিব। তাৰপিছত নেক্সট যিটো পে'মেণ্ট গেটৱে চিলেক্ট কৰিব, তাৰপিছত আপুনি IDFC ফাৰ্ষ্ট বেংক চিলেক্ট কৰিব পাৰে। কেতিয়াবা সেইটো ফাষ্ট হয়, কেতিয়াবা অলপ চাৰ্ভাৰ ডাউন থাকে, আপুনি য়েছ বেংকতো যাব পাৰে। এগ্ৰী বুটামটোত ক্লিক কৰি গ্ৰীণ বুটামটোত ক্লিক কৰি দিব। এনেদৰে পেজ এটা লোডিং ল'ব। ইয়াতো GRN নাম্বাৰ এটা ক্ৰিয়েট হ'ব। মানে কি হয় GRN নাম্বাৰটো আপুনি কপি কৰি থ'ব, কাৰণ কেতিয়াবা পে'মেণ্টটো কটাৰ পিছত ৰিচিপ্ট যদি নোলায় আপুনি সেৱা চেণ্টাৰত ফোন কৰিব পাৰিব হেল্পলাইনত। যিটো GRN নাম্বাৰ দেখিছে সেইটো কপি কৰি থ'ব। তাৰপিছত আপোনাৰ যিটো টিক মাৰ্ক দেখা পাইছে তলত টিক মাৰ্ক এটা দেখা পাব, তাত ক্লিক কৰি দিলে এনেকৈ অপশ্যনটো দেখা পাব, তাত ক্লিক কৰি দিব। মই যিভাগে কৰি গৈছোঁ আপুনি সেইভাগে কৰি যাব। তাৰপিছত UPI অপশ্যন যিটো দেখা পাইছে তাত ক্লিক কৰি দিলে এখন স্কেনাৰ ওলাব আপোনাৰ ফোনত। নেক্সট আপুনি যিটো স্কেনাৰ দেখা পাইছে আপোনাৰ গুগল পে' বা ফোনপে'ৰ পৰা আপুনি যিটো এমাউণ্ট আপোনাৰ খাজানাৰ এমাউণ্ট হয় সেইটো আপুনি পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰা টাইমত মনত ৰাখিব আপুনি পেজটো যদি অলপ টাইম ৱেইট কৰিব লগাও হয়, আপুনি 10 মিনিট 5 মিনিট সেইটো সময় আপুনি ৱেইট কৰি দিব। কাৰণ পে'মেণ্টটো কৰাৰ পিছত অট'মেটিকেলি পেজটো ৰিফ্ৰেছ হ'ব। আপুনি নিজে ৰিফ্ৰেছ কৰিবলৈ চেষ্টা নকৰিব, তেতিয়া পে'মেণ্টটো ৰিজেক্ট হোৱাৰ চান্স বেছি থাকে। অলপ সময় ৱেইট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত এনেদৰে অলপ লোডিং ল'ব পাৰে। তাৰপিছত যিটো ডাউনলোড অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিলে আপোনাৰ অনলাইন খাজানা ৰিচিপ্টটো মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ইয়াত যদি আপুনি কিবা বুজি নাপালে তেতিয়াহ'লে নিশ্চয় মোক আপুনি কমেণ্ট এটা কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থ'ব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়ালৈ এৰিছোঁ। বাই।